এয়া চাওক কি লিখা আছে, কলগছ ৰোগ হাতীৰ সংঘাতৰ পৰা নিৰাপদ থাকক। দেখা পাইছে কি সুন্দৰ দৃশ্য চাওক। বন্ধুসকল, মই আছোঁ বৰ্তমান আহতগুৰি আৰু আপোনালোকক সকলোলৈ আমাৰ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়ে চাওক আমাৰ ৰহা আহতগুৰিৰ ভেলাঘৰ নাও, তাৰ লগতে কলগছ আৰু তাৰ লগতে হাতী। তো কাষলৈ গৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক কি লিখা আছে, কলগছ ৰোগ হাতীৰ সংঘাতৰ পৰা নিৰাপদ থাকক। দেখা পাইছে কি সুন্দৰ দৃশ্য চাওক। আৰু বৰ্তমান এতিয়া মই ভিতৰলৈ যাম দেই, ভিতৰলৈ যাওঁ আৰু তাকে ভেলাঘৰ এয়া দেখা পাইছে ভিতৰৰ দৃশ্য। ৱাও কি সুন্দৰ, ভাল লাগিছে দেই। মই বিশেষকৈ এতিয়া নাৱৰ ভিতৰত আছোঁ আৰু এয়া চাওক ভেলাঘৰৰ ভিতৰৰ দৃশ্য। তাৰপিছতে বাহিৰলৈ ওলাই যোৱাৰ লগেই আপোনাৰ ফ্ৰণ্টত ওলাই যাব এইখিনি সকলো। আৰু আমাৰ কাষতে আৰু নেশ্যনেল হাইৰোডটি 37 নং যিটো ঘাইপথ তাৰ কাষতে আছে আৰু এইটোৱে আমাৰ আহতগুৰি ৰহা আহতগুৰিৰ মূল দৃশ্য। আপোনাৰ ভেলাঘৰৰ মেইন দৃশ্যটো দেখা পাইছে কিমান সুন্দৰ। যোৱাবাৰ সাজিছিল বহুত ডাঙৰকৈ আৰু এইবাৰো অলপ ডাঙৰকৈ, মানে এইবাৰ কিছু অলপ মেছেজ দিছে তেখেতসকলে যে কলগছ ৰোগ হাতীৰ সংঘাতৰ পৰা নিৰাপদ থাকক। সুন্দৰ এটি মেছেজ দিছে। তো তাকে সুন্দৰ দেখা পাইছে কিমান সুন্দৰ। তো ঠিক আছে, আজিলৈ ইমানে থুলমূলীয়াকৈ আপোনালোকক কিবা অলপ দিবলৈ চেষ্টা কৰিছোঁ। আজিলৈ বাই বাই।